হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই বনাবলৈ লৈছোঁ জিকাৰ বাকলিৰ পৰা বনাব পৰা এটা চাটনি। ইয়াৰ কাৰণে মই আদা, নহৰু, মান ধনিয়া পাত, নৰসিংহ পাত, জিকা, জলকীয়া আৰু পিঁয়াজ লৈ ল'ম। মোৰ ঘৰতে হোৱা কুমলীয়া জিকা, এতিয়া মই এনেদৰে আহবোৰ গুচাই ল'ম। এইবোৰ থাকিলে গলত লাগিব পাৰে। ভালদৰে ধুই লৈছোঁ মই জিকাবোৰ। এনেদৰে গুচাই লোৱা হোৱাৰ পাছত মই বাকলিবোৰ পাতলকৈ কাটি লওঁ। বাকলিবোৰ মোৰ কটা হ'ল আৰু এপিচ মই নেমু লৈ লৈছোঁ লগত। এতিয়া মই জিকা বাকলিখিনি অকণমান ভাজি ল'ম। বইল কৰিও ভাজিব পাৰে, মোৰ কুমলীয়া জিকা আছিলে সেইকাৰণে ভাজি ল'ম অলপ। অলপ সোৱাদ অনুসাৰে নিমখ দি ল'ম। মোৰ ভজা হৈ গৈছে। এতিয়া মই এইখিনি ওলাই ল'ম আৰু গোটেইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। গোটেইখিনি সামগ্ৰী দি ল'ম মিক্সিত। এনেদৰে জিকাৰ বাকলিৰ চাটনি হয়তো বহুতে খোৱা নাই, বনাই খাই চাব বুলি আশা কৰিলোঁ। অলপ নেমু চেপি ল'ম। মোৰ চাটনিটো ৰেডি হৈ গ'ল। বৰ ধুনীয়া গোন্ধ ওলাইছে আৰু খাবলৈও বৰ সোৱাদযুক্ত হয়। এনেদৰে আপোনালোকেও বনাই খাই চাব। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।